নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসমৰ ডাকঘৰত বা পোষ্ট অফিচত গ্ৰাম সেৱকৰ যথেষ্টখিনি পদ মুকলি হৈছে আৰু এই পদবিলাকৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে। এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, শিক্ষাগত অৰ্হতা কিমান, এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত পাব। যোৱাকালি এই এডভাৰটাইজমেণ্টখন মুকলি কৰি দিছিলে আৰু অনলাইন এপ্লাইৰ লগে লগে আৰম্ভ হৈছে আৰু আমাৰ অসমত যথেষ্টখিনি ভেকেঞ্চি আছে। তাৰে ভিতৰত কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক প্ৰথমতে চাই লওঁ। ইয়াতে চাওক, ভাষা অনুযায়ী ভেকেঞ্চিবিলাক দিয়া হৈছে। যেনে এছামিছৰ বাবে 951 পদ মুকলি আছে। তাৰ পিছত বেংগলী বা বাংলাৰ বাবে পদ খালী হৈ আছে 143, বড়ো লেংগুৱেজ বিলাকৰ বাবে খালী হৈ আছে 47 আৰু হিন্দী বা ইংলিছ জনা বিলাকৰ বাবে পদ খালী হৈ আছে 2টা। ইয়াতে যিবিলাক লেংগুৱেজ অনুযায়ী পদ খালী হৈ আছে, এৰিয়া অনুযায়ী ধৰি লওক ইয়াতে পদ খালী হৈছে 951। এই 951টা পদ বিলাকৰ বাবে এছামিছ লেংগুৱেজ জানিবই লাগিব। 143 পদ বিলাকৰ বাবে বেংগলী বা বাংলা লেংগুৱেজ জানিব লাগিব। 47টা পদ বিলাকৰ বাবে বড়ো লেংগুৱেজ জানিব লাগিব। তাৰ পিছত এই 2টা পোষ্টৰ বাবে ইংলিছ বা হিন্দী লেংগুৱেজ জানিব লাগিব। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি বিলাক দিয়া আছে, কত কিমানটাকৈ পদ খালী হৈ আছে। আনৰিজাৰ্ভ ইডব্লিউএছ, OBC, SC, ST, PWD A, PWD B, PWD C, PWD DE তেনেকুৱা বিভিন্ন কেটেগৰীত ভগাই দিছে সকলোখিনি। ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্ট 2022 ফৰ ৩৮,৯২৬ গ্ৰামীণ ডাক সেৱক GDS ফৰ এপ্লাই অনলাইন। ৩৮,৯২৬টা পদ মুকলি হৈছে গ্ৰামীণ ডাক সেৱকৰ ফালৰ আৰু আমাৰ অসমৰ বাবে মুঠ পদ খালী হৈ আছে 1143। ইয়াতে প্ৰথমতে জানিব লাগিব চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব, সেইখিনি ভিডিঅ'ৰ লাষ্টত আলোচনা কৰিম। ইয়াতে প্ৰথমতে BPM পদবিলাকৰ বাবে চেলাৰী দিয়া হ'ব প্ৰতি মাহে 12,000 টকালৈ। তাৰ পিছত ABPM ডাক সেৱক পদবিলাকৰ বাবে প্ৰতি মাহে চেলাৰী দিয়া হ'ব 10,000 লৈ। এজ লিমিট দিয়া হৈছে 18 পৰা 40 লৈকে এপ্লাই কৰিব পাৰিব। তাৰ পিছত এজ ৰিলেক্সেশ্যনত দিয়া হৈছে SC ST বিলাকৰ বাবে 5 ইয়াৰ্ছ লৈকে, OBC বিলাকৰ বাবে 3 ইয়াৰ্ছ লৈকে, PWD বিলাকৰ বাবে 10 ইয়াৰ্ছ লৈকে, PWD OBC বিলাকৰ বাবে 13 ইয়াৰ্ছ লৈকে আৰু শেষত PWD SC ST বিলাকৰ বাবে 15 ইয়াৰ্ছ লৈকে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। শিক্ষাগত অৰ্হতা আপোনালোকৰ লাগিব মেট্ৰিক পাছ বিচৰা হৈছে। আবেদন মাচুল বিচৰা হৈছে ইয়াতে। জেনেৰেল OBC ল'ৰাবিলাকৰ বাবে 100 ৰুপিজ পে কৰিব লাগিব। ছোৱালীসকলে কোনো আবেদন মাচুল দিব নালাগে। তাৰ উপৰি SC ST বিলাকৰ বাবে এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লাই কৰাৰ লাষ্ট ডেট 5 জুনলৈকে আপোনালোকে এপ্লাই কৰাৰ সুযোগ দিয়া হৈছে। আৰু এই পদবিলাকৰ চিলেকশ্যন প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ হ'ব যে 2018 বা 19 চনত যি গ্ৰামীণ ডাক সেৱকৰ পদ মুকলি হৈছিল, তাতে মেট্ৰিকৰ পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰিহে চিলেকশ্যন কৰা হৈছে। এইবাৰ এডভাৰটাইজমেণ্টখনত এনেকুৱা ধৰণৰ কোনো উল্লেখ নাই যে পাৰ্চেন্টেজৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন কৰা হ'ব। এইবাৰ ৰিটেন এক্সামৰ জৰিয়তে চিলেকশ্যন কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু যিমান পাৰে বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি নেক্সট এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।